Welcome to my YouTube channel Arun Vlogs Gyanek Jatra. আজি মই আপোনালোকক বৰ্তমান চৰ্চিত জুবিন গাৰ্গ হেতুলৈ স্বাগতম জনাইছো। এই জুবিন গাৰ্গ হেতুখন প্ৰায় 400 মিটাৰ দৈৰ্ঘ্যৰ 150টা কাঠৰ পোষ্ট খুঁটাৰে নিৰ্মাণ কৰি উলাইছে টেঙাপানী বাসী ৰাইজে। এই দলংখন দিহিং নৈ ওপৰেদি অসম অৰুণাচল সীমান্তত অৱস্থিত। কিমান সুন্দৰ এই বাঁহৰ দলংটি সম্পূৰ্ণ টেঙাপানী বাসী ৰাইজে নিজ হাতেৰে নিৰ্মাণ কৰি উলিয়াইছে। এই দলঙেৰে গৈ আমি বাওঁফালে গ'লে অসম আৰু সোঁফালে গ'লে অৰুণাচল পোৱা যায়। এই দলঙেৰে প্ৰায় প্ৰতিদিনে দৈনিক 1000তকৈ অধিক মানুহ চলাচল কৰে। অহা ইংৰাজী 29 ফেব্ৰুৱাৰী জুবিন গাৰ্গ ডাঙৰীয়াই নিজ হাতেৰে শুভ উদ্বোধন কৰিবহি। এই দলংটি তিনিচুকীয়া জিলাৰ চৈখোৱা উন্নয়ন খণ্ডৰ হাঁখাৰী গাঁও পঞ্চায়তৰ 1 নং ৱাৰ্ড টেঙাপানীত অৱস্থিত। ইয়াত আপোনালোকে আহিবলৈ নাপাহৰিব। অতি সুন্দৰ বাঁহৰ দলঙেৰে নিৰ্মিত এই দলংখন চাবলৈ। এই দলংখন অসমৰ জনপ্ৰিয় গায়ক জুবিন গাৰ্গ সেতু নামেৰে নামকৰণ কৰিছে। চাওক কি সুন্দৰ মনোৰমা দৃশ্য।